নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্লোবেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই ইয়াত আপোনাৰ ভিডিঅ' নিদিয়া আজি বহুত মাহে হ'ল, আইডিয়া প্ৰায় এবছৰে হ'ল ভিডিঅ' দিয়া নাই, কাৰণ তাত কোনো মই ছাপোৰ্ট পোৱা নাছিলোঁ। কাৰণ ভিডিঅ' দিয়াৰ পিছত ভিউৱাৰ্ছ নাহিলে মনটো ভাল নালাগে। ভিউৱাৰ্ছ নাহিলে মানে ভাল নালাগে, ভিডিঅ' বনাত কোনো উৎসাহে নাপাওঁ। সেইটো কাৰণে মই ভিডিঅ' বনোৱাই নাই। এতিয়াৰ পৰা ভাবিছোঁ ভিডিঅ' বনাম। ভিডিঅ' এতিয়া বনোৱাৰ মেইন উদ্দেশ্য ভিউৱাৰ্ছ নহয়। এতিয়া মই ভাবিছোঁ এতিয়া সকলোৰে ল'ৰা ছোৱালীবিলাক যিহেতু এতিয়া ঘৰতে থাকে, এতিয়া যিটো পৰিস্থিতি চলি আছে, কৰোণা ভাইৰাছৰ যিটো পৰিস্থিতি চলি আছে, সকলো ঘৰতে থাকে। ঘৰত থাকি পেলাই বৰিং হৈ যায়, মোবাইলত গেম খেলে, মোবাইল টিপি কৰি পেলাই প্ৰায় সময়খিনি কটাই থাকে। মই ভাবিছোঁ যিহেতু এতিয়া মই অলপ এতিয়া আজৰি মানে কি ঘৰতে থাকোঁ, মই ভাবিছোঁ ক্লাছ 4, 5, 6, 7, 8লৈকে গ্ৰামাৰ, আৰু মই ইমানখিনি নাজানো, যিমানখিনি জানো মই ইমানখিনিহে মই শিকাবলৈ চেষ্টা কৰি আছোঁ। মই চেষ্টা কৰিম গ্ৰামাৰ আৰু মেথছ ক্লাছ 4, 5, 6, 7, 8লৈকে মই একেটা ক্লাছ মানে কণ্টিনিউ দি যাম বুলি ভাবিছোঁ। কণ্টিনিউ মানে কি একেদিনাই ক্লাছ 4, 5, 6, 7, 8 গোটেইখিনি একেলগে নহয়, কিন্তু মই মানে বাৰ হিচাপে, ছাপ'জ ধৰক সোমবাৰে আজি ক্লাছ 4 দিলোঁ, মঙলবাৰে দিলোঁ ক্লাছ 5, তেনেকৈ মানে ভগাই পেলাই ক্লাছবিলাক দিম বুলি মানে ভাবিছোঁ। আৰু যদি আপোনালোকে যদি ছাপোৰ্ট কৰে, তেতিয়াহ'লে মই ভিডিঅ'বিলাক মই কণ্টিনিউ বনাই পেলাই গৈ থাকিম। আৰু ছাপোৰ্ট কৰিলেও কৰিব, নকৰিলেও নাই। মই এটাই মানে ভাবিছোঁ, এতিয়া মই ভিডিঅ'বিলাক বনাই যাম, যাতে 100জনে নালাগে, লাগিলে 2জনে যদি ক্লাছবিলাক কৰে বা মই যিবিলাক শিকাই দিওঁ সেইবিলাক যদি ফ'ল' কৰে, 2জন মানে যদি ছাকচেছ হয়, মই ইমানে মানে সন্তুষ্ট, আৰু মোৰ ইমান নালাগে। এতিয়া মই এইটো ভিডিঅ'টো অকল ভিউৱাৰ্ছৰ কাৰণে বনোৱা নাই, এইটো বনাইছোঁ অকল মই কিবা এটা ইমান বছৰ মই কিবা এটা শিকিছোঁ, আৰু সেই বস্তুবিলাক মই বেলেগক শিকাবলৈ চেষ্টা কৰিম। সেইটো কাৰণেহে মই এইটো সিদ্ধান্ত আজি 2-3 দিন হৈছে লোৱা। মানে এইটো ভিডিঅ' মই বনাম বুলি ভাবি আছিলোঁ, তাৰপিছত ভাবিলোঁ যে নাই, আজি মই ভিডিঅ'টো বনাই দিওঁ। আৰু মই মোৰ সেইটো চেনেলত আছিলে অকল জব ৰিলেটেড, এক্সাম ৰিলেটেড তেনেকুৱা ধৰণৰ মই প্ৰশ্ন আৰু উত্তৰবিলাক দি আছিলোঁ। কিন্তু এতিয়াৰ পৰা তেনেকুৱা পাব, নোপোৱা নহয়। এতিয়া কৰোণা ভাইৰাছৰ যিমান কেইদিন থাকিব, সিমানকেইদিন মই ক্লাছ 4, 5, 6, 7, 8লৈকে মই ক্লাছবিলাক কণ্টিনিউ কৰাই যাম বুলি আশা ৰাখিলোঁ। মই আৰু বিশেষকৈ বেছি নকওঁ, যে কালিৰ পৰা চাই ল'ব, টাইপ কৰিব আছামিজ গ্লোবেল ইনফো, চাৰ্চ কৰি পেলাই চাব, কালিৰ পৰা দেখা পাব ক্লাছ 4, 5, 6, 7, 8লৈকে গ্ৰামাৰ আৰু মেথছৰ ক্লাছবিলাক পাই থাকিব। তাত আকৌ এটা আপোনালোকৰ সুবিধাৰ্থে মই আৰু এটা বস্তু তাত মই বনাই দিম। তাত এটা কয় প্লে'লিষ্ট বুলি কয়। প্লে'লিষ্ট ধৰক ক্লাছ 4 হ'লে 4, 5 হ'লে 5, 6 হ'লে 6। পিছত আপুনি প্লে'লিষ্টত গ'লে দেখা পাব, তাত মানে কি 4-5টামান মই প্লে'লিষ্ট বনাই পেলাই থৈ দিম, যে ক্লাছ 8ৰ মেথছ বুলি থৈ দিম, তাৰপিছত 8ৰ ধৰক গ্ৰামাৰ, তেনেকুৱা নিচিনা মানে কি প্লে'লিষ্টবিলাক মই বনাই থৈ দিম। আপোনালোকে প্লে'লিষ্টৰ পৰা ভিডিঅ'বিলাক চাই থাকিব পাৰিব। আৰু এটা সৰু সুৰা হেল্প, মোৰ হেল্প নহয়, মানে বেলেগৰ হৈ পেলাই কথাটো কৈ আছোঁ। এতিয়া কিছুমানো মানে কি টিউশ্যন কৰিবলৈ ধৰক ফাইনেন্সিয়েল অলপ অসুবিধা আহি পৰে। যদি এই ভিডিঅ'কেইটাৰ জৰিয়তে যদি কিবা অলপ যদি শিকিব পাৰে, তেতিয়াহ'লে মই সেইটোতে সন্তুষ্ট। যদি পাৰে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে এই ন'টিফিকেশ্যনটো বা এই ভিডিঅ'টো যাতে সকলোৱে পায়, আৰু সকলোৱে যাতে মোৰ ক্লাছবিলাক মানে প্ৰায় কৰি থাকিব পাৰে। তাৰ কাৰণে মোৰ এটা বিনম্ৰ অনুৰোধ, পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।